হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল অৰূপ কুমাৰ বৈশ্যজ ব্লগ। বন্ধু বান্ধৱীসকল, মই এতিয়া যাব ওলাইছোঁ ডিব্ৰুগড়ত অৱস্থিত জগন্নাথ মন্দিৰলৈকে। মই বৰ্তমান উপস্থিত আছোঁ আছাম মেডিকেল কলেজ ডিব্ৰুগড়। ইয়াৰ পৰা মই যাম ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈকে। ইয়াৰ পৰা মই যাত্ৰা আৰম্ভ কৰিম। ইয়াৰ পৰা বেছি দূৰ নহয়, 4 কিলোমিটাৰ 5 কিলোমিটাৰমান হ'ব। বলকচোন, মোৰ লগতে আপোনালোককো লৈ যাওঁ জগন্নাথ মন্দিৰলৈকে। AMC হোষ্টেল কলনীৰ পৰা ওলাই আহি আমি তিনিচুকীয়া ৰোড পালোঁ। মানে তিনিচুকীয়ালৈ যোৱা ৰাস্তা ৰোড, এইটো তিনিচুকীয়া ৰোড। আমি এতিয়া তিনিচুকীয়া ৰোডেৰে প্ৰায় 2 কিলোমিটাৰমান যাম। ইয়াৰ পৰা 3 কিলোমিটাৰ মিনিমাম 2 কিলোমিটাৰ যাব লাগিব ইয়াৰ পৰা। আমি আহি উপস্থিত হ'লোঁ এয়া জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰত আহি আমি উপস্থিত হ'লোঁ। এয়া চাওক কি সুন্দৰ পৰিৱেশ, মানে নেশ্যনেল হাইৱেৰ ওচৰতে আপোনাৰ এই জগন্নাথ মন্দিৰটো। আপোনাৰ তিনিচুকীয়া, ডিব্ৰুগড় টু তিনিচুকীয়া ৰোড নেশ্যনেল হাইৱে যোৱা মেইন হাইৱেৰ ওচৰতে আপোনাৰ এয়া জগন্নাথ মন্দিৰ। বলকচোন, আমি জগন্নাথ মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰোঁ, যাওঁ। জগন্নাথ মন্দিৰটো আপোনালোকক দেখুৱাওঁ। জগন্নাথ মন্দিৰটো দেখিবৰ কাৰণে কি ধুনীয়া হৈছে। জোতা খুলি ইয়াতে হাত মুখ ধুই ল'ম। এতিয়া ইয়াতে আমি ইয়াৰ পৰা চাকি ল'ম। কিমান বাইদেউ চাকি? এতিয়া গৈ আছোঁ আমাৰ মন্দিৰৰ ভিতৰলৈ। আমাৰ ইয়াতে আমি শিৱ মন্দিৰত সেৱা কৰি ল'ম ফাৰ্ষ্ট। ঈশ্বৰে মংগল কৰক ইয়াত। এইটো হ'ল হনুমান মন্দিৰ। দান পাত্ৰত অলপ দিলোঁ আৰু ভগৱানৰ নামত উৎসৰ্গা কৰিলোঁ। ভিতৰত সোমাই যাম হনুমান মন্দিৰ। কি সুন্দৰ পৰিৱেশ, মন্দিৰৰ ভিতৰৰ কি সুন্দৰ পৰিৱেশ। ইয়াত আপোনাৰ ৱালবিলাকত আছে এইবিলাক মূৰ্তি অংকিত হৈ আছে। এতিয়া আমি যাম লক্ষী মন্দিৰ। এইটো লক্ষী মন্দিৰ। আমি লক্ষী মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম। আমাৰ লক্ষী মন্দিৰৰ পৰা আহিলোঁ। এতিয়া আমি যাম অন্য এটা মন্দিৰ। চাওকচোন কি মন্দিৰ আছে, এইটো চাই লওঁ। এইটো আছে আপোনাৰ ৰামৰ দৰবাৰ।
চাই লওক ৰামৰ দৰবাৰ মানে ৰাম লক্ষ্মণ সীতা এতিয়া মই প্ৰথমতে ৰাম দৰবাৰ যেতিয়া ৰাম দৰবাৰ মন্দিৰত যাম ৰাম দৰবাৰৰ প্ৰথমতে সৰুকৈ এটা গান ৰামৰ দৰবাৰ দাদা আৰু আমাৰ ভাইটি ল'ব গৈছে ৰামৰ দৰবাৰত কি ধুনীয়া পৰিৱেশ নৱগ্ৰহ মন্দিৰ এইটো নৱগ্ৰহ মন্দিৰ নৱগ্ৰহ মন্দিৰত যাম এতিয়া পকাখন মানে গৰম উঠি গৈছে মানে থাকিব পৰা নাই এয়া পকাবিলাক ৰ'দৰ কাৰণে একেবাৰে গৰম উঠি আছে ভৰি খোজ পাতিব পৰা নাই মানে মেইন মন্দিৰলৈ যাম বলক জগন্নাথ মেইন মন্দিৰলৈ আমি গৈ আছোঁ লগতে আপোনালোককো লৈ গৈ আছোঁ বহুত গৰম লাগিছে বাপৰে থাকিব পৰা নাই দেখাইছোঁ মেইন মন্দিৰটো মই মেইন মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ এতিয়া যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব